Oi, sana be iman. Ofi. Oi, क्यों मारिली? माल बोली क्या कैसा? भाभी है तेरी, बोल बोल। भाभी? अबे तो केते बिया करिली बे? আব্দুল हाँ? পৃথিৱীত ইমানবোৰ ছোৱালী আছে এই অকমান বেলেগ বে हाँ? অকমান কানো প্ৰবলেম আছে তথাপি মোৰ কোনো প্ৰবলেম নাই কি কৈ আছে সানা তোৰ নবৰ খোজ কৰা ষ্টাইল আপোনালোকে মোক কিবা কৈ আছে ও মাই গড ইমান ধুনীয়া ভইচ কি হৈ আছে ঐ তই কোন দিনে বিয়া পাতিলি মোক নজনাকে বিয়া পাতিলি মিছাতে মোক বন্ধু বন্ধু বুলি কৈ থাক এই পাগল মই বিয়া পতা নাই কিন্তু বিয়া মই এইকে পাতিম স্টুপিড আই লাভ ইউ আই লাভ ইউ কি কৰে আকৌ কিয় মাৰিলি তই আই লাভ ইউ কিয় ক'লি তই কলি বাবে মই কৈ দিলো তাইক মই ভাল পাওঁ মই কিবা বেয়া পাওঁ নেকি আৰু নামাৰিবি কিন্তু কান দি দিম বল বল হেল্ল' আংকল মই আপোনাৰ বন্ধুৰ ছোৱালী হিয়াই কৈ আছো হিয়া তুমি যে আমাৰ ইয়াত অহাৰ কথা আছিল নাহিলা নেকি আহিছো আংকল দুদিন হ'ল অহাৰ তোমাৰ দেউতাক মই কিমান ক'লো তুমি আমাৰ ঘৰত থাকিয়ে কোচিং কৰিব পাৰিলা হয় নাই আংকল দেউতাই মোক কৈছিল কিন্তু মই আপোনালোকক ডিষ্টাৰ্ব কৰিব বিচৰা নাই আৰু মোৰো ভাল নালাগে ঠিক আছে কোনো কথা নাই আংকল এটা প্ৰব্লেম হৈছে মানে এজন ল'ৰাই মোক ডিষ্টাৰ্ব দি আছে এতিয়া সেইটো ৰাস্তাৰে যাব ভয় লাগি আছে নাই নাই ভয় কৰিবলগীয়া একো নাই মই মোৰ ল'ৰা সত্যক তোমাৰ তালৈ পঠাই সি লগত থাকিলে তোমাৰ কোনো ভয় নাই ইয়াৰে সকলো ল'ৰাই তাক খুব ভয় কৰে মই তোমাৰ নাম্বাৰটো তাক দি আছো সি তোমাক কণ্টেক্ট কৰি ল'ব ঠিক আছে ঠিক আছে আংকল সত্য সৰবালৈ যাওঁ নেকি নাই বাপা এনেকো মই বাহিৰৰ পিনে ওলাই যাম
কিবা কাম আছিল নেকি? তেনেকুৱা বিশেষ কাম নাই। মোৰ বন্ধুৰ ছোৱালী এজনী আমাৰ ইয়ালৈ আহিছে। তাই এতিয়া ইয়াতে ক'ৰবাত হোষ্টেলত আছে। আৰু আমাৰ ইয়াৰে কোনোবা এজন ল'ৰাই বোলে তাইক বৰ ডিষ্টাৰ্ব কৰি আছে। কি? আমাৰ ইয়াৰে ল'ৰা? কাৰ ইমান সাহস? মই তাইক কৈছোঁ তই গৈ আছ বুলি। এটা কাম কৰ, তাইৰ নম্বৰটো ল। 7003 7003 480। অঁ আৰু শুন, প্ৰথমে বুজাবি, যদি নুবুজে পিছত মই কিবা এটা ব্যৱস্থা কৰিম। ঠিক আছে পাপা। হেল্ল', ওলাই থাকিবি, কাৰোবাক ধুলাই দিব লাগে। কেনে বিলেন বিলেন যেন লাগিছেনে? চাবি ফতে আকৌ মোটা ওলাই যাব। ভিলেন হ'ব আহিছে। উঠ জল্দি। ঐ সেইফালে চা, নব থিয় হৈ আছে। অ বে, ঐ ব'ল মাত দিয়া হো। ঐ ৰ, আমি কাৰোবাক ধুলাইহে দিব আহিছোঁ, আগে ধুলাই দিয়া আহোঁ নেকি? ব'ল। সেইটো পিছত হ'ব। হেল্ল' দাদা, ক'ত আছে আপুনি? আমি তুমি দিয়া লোকেশ্যনতে আছোঁ। তুমি ক'ত? দাদা মইতো ইয়াতে আছোঁ, ক্ৰীম কালাৰ কুৰ্তা পিন্ধি আছোঁ। তোমাৰ ওচৰত পেট্ৰল পাম্প আছে নেকি? হয় আছে। তুমি হাতখন দাঙি দিয়াচোন। দিছোঁ দাদা। চৰি, মই ৰঙালাও ওচৰতে আহি গৈছোঁ। তুমি তাতে ৰোৱা, মই 10 মিনিটত গৈ আছোঁ। ঠিক আছে দাদা, মই ৰৈ আছোঁ। ঐ, কাৰ লগত কথা পাতিলি? তোৰ নবৰ লগত। তাৰ মানে নব তোৰ লগত কথা পাতি আছিল? পাপাৰ বন্ধু ছোৱালী, তাইক ডিষ্টাৰ্ব কৰা ল'ৰাজনকে আমি মাৰিব আহিছোঁ। তাইক কোনে ডিষ্টাৰ্ব কৰি আছিল? ব'ল পিটি আহোঁ। তাক এনেকৈ মাৰিম নহয়, ব'ল। মাৰ মোক, আৰে মাৰ মোক। তোক কিয় মাৰিম? তাইক ডিষ্টাৰ্ব কৰা ল'ৰাজনকহে মাৰিম। কালি তাইক ডিষ্টাৰ্ব কোনে কৰিছিল? আমি দুজনে নহয় জানো? আমাক মাৰিবলৈ আমি আহিছোঁ। এইটো আৰু কেনে কথা? আমাক মাৰিবলৈ আমি আহিছোঁ? হেল্ল', অঁ দাদা, আহি পালেনে? মই এটা কামত ফচি গ'লোঁ, মই যাব নোৱাৰিম হা। তুমি এটা কাম কৰা, ল'ৰাজনৰ লগত ভালকৈ কথা পাতি চোৱা, তাৰ লগত বন্ধুত্ব গঢ়ি লোৱা, জানি লোৱা ল'ৰাজন ভাল নে বেয়া। যদি ভাল হয় ভালকৈ বুজালে বুজি পাব, আৰু যদি বেয়া হয় তেতিয়াতো আমি আছোঁৱে। এনেকৈ পিটিম, ছোৱালীক ডিষ্টাৰ্ব কৰাটো দূৰৰে কথা, ছোৱালী পিনে ঘূৰিও নাচাব। ঠিক আছে, এতিয়া মই যি কৈছোঁ তাকেই কৰা। ঠিক আছে দাদা। বাহ, কি প্লেন বে তোৰ, মানি গৈছোঁ বছ। তই পিছত বাইকখন লৈ আহিবি, মই আহিছোঁ ৰ। হেই, তুমি ইয়াত?
মই তোমাক বিচাৰি বিচাৰি পাগল হৈ গৈছোঁ। ময়ো তোমাৰ অপেক্ষাতে আছিলোঁ কেতিয়া তোমাক লগ পাম। কি সঁচা? তুমিও মানে কি মোৰ প্ৰেমত পৰি গ'লা নেকি? প্ৰেমত পৰা নাই, ভাবিছোঁ ভাল বন্ধু হওঁ, তাৰপিছত লাহে লাহে প্ৰেমত পৰিও যাব পাৰোঁ। মোৰ নাম হিয়া, আৰু তোমাৰ নাম? মোৰ নাম ইউৰেনাস্মি। এইটো আকৌ কেনেকুৱা নাম? তোমাৰ ঘৰ? আগতে ভালকৈ বন্ধু হৈ লওঁ, তাৰপিছত লাহে লাহে সকলো গম পাই যাবা। তেতিয়াহ'লে আজি আহিছোঁ, মোৰ ক্লাছ আছে, কাইলৈ লগ পাম। হেল্ল', হেল্ল', কওক দাদা। কি ল'ৰাজন আহিছিল নেকি? অঁ, আহিছিলে দাদা। মই যে কৈছিলোঁ সকলোবোৰ সেইমতে কৰিছাতো? অঁ দাদা, আপুনি কোৱা মতেই তাৰ লগত বন্ধুত্ব কৰিছোঁ। ল'ৰাজনৰ নাম কি? তাৰ নাম ইমৰান হাছমি। ইমৰান হাছমি? সি তোমাক মিছা কৈছে কিজানি? তাৰ লগত তুমি প্ৰেমৰ এক্টিং কৰা, চাবা সময়ত সকলো সঁচা ওলাই পৰিব। ঠিক আছে দাদা। মই তোমাক যিমান বেয়া বুলি ভাবিছিলোঁ, তুমি কিন্তু তেনেকুৱা নহয়। সকলোৱে কয় মই বোলে বহুত ভাল। তেতিয়াহ'লে আমি প্ৰেমিক প্ৰেমিকা হ'ব পাৰোঁ নে কি? ঠিক আছে। তেতিয়াহ'লে আমাৰ বিয়া কথা ঘৰত কৈ দিওঁ নে কি কোৱা? এডমিশ্যন ল'লোহে, কোৰ্চটো শেষ হৈ লওক, তাৰপিছত। ঠিক আছে, তোমাৰ যি ইচ্ছা। তুমি এক মিনিট ৰ'বা, মই ওচৰৰ দোকানখনৰ পৰা ৰিহাৰ্চ কৰি আহোঁ, বেলেঞ্চ শেষ হৈছে। ঠিক আছে, যোৱা। বছ, প্লেনটো কিমান আগবাঢ়িল? প্লেন ছাকচেছ। ঐ, তোৰ তাত বেণ্ডেজ আছে নেকি? নাই। মই কিবা ডক্টৰ নেকি? ডক্টৰ নহয় যদি যা, ডক্টৰ বা বেণ্ডেজ লৈ আহ।
হেল্ল' অঁ দাদা ভালে আছে মইতো ভালে আছোঁ কিন্তু তুমি যে একো নজনালা মানে দাদা মানে হ'ব হ'ব তাক মই পাই গৈছোঁ ৰিচাৰ্জৰ দোকানৰ আগত থিয় হৈ আছে তাক আজি মই হেল্ল' হেল্ল' দাদা তাক একো নকৰিব ল কিন্তু তই যে একো নকলি তাৰ কি হৈছে একো নকলেচোন কাৰ বা কি হ'ল তোমাক কল কৰি আছোঁ কল কিয় ৰিচিভ কৰা নাই ৰিচাৰ্জ কৰিব গৈছিলোঁ যে তাত এজন ল'ৰা আহি তাৰপিছত আৰু কি তাক মাৰি মেডিকেল পঠাই দিছোঁ মোৰ তাতো 2 ঘচা পৰিছে মই বোলে ছোৱালী ডিষ্টাৰ্ব কৰোঁ তাৰ মানে তুমি তাক বৰ বেয়াকৈ মাৰিলা কিয় নামাৰিম মোক কিয় মিছা বদনাম দিয়ে বেচেৰা মোক হেল্প কৰিব আহিছিল ময়ে কৈছিলোঁ তুমি মোক ডিষ্টাৰ্ব কৰি থকা বুলি তাৰ মানে সেইকাৰণে সি মোক মাৰিব আহিছিল তুমি কিন্তু এইটো বহুত বেয়া কৰিলা মোৰ দেউতাৰ বন্ধু ল'ৰা আছিল সি তুমি আগতে ক'ব লাগিছিল এতিয়া আৰু কি ব'লা আমি গৈ চৰি কৈ আহোঁ তুমি যাবা মই তাক মাৰিছোঁ এতিয়া যদি মই গৈ তাক চৰি বুলি কওঁ কি ভাল পাব আৰু পিছলৈ একো সমস্যা নাথাকিব ব'লা কিন্তু এটা কথা তাত গৈ তুমি ভাল ল'ৰাৰ নিচিনা থাকিবা কিন্তু মই কি বেয়া ল'ৰা নেকি একো টেনশ্যন ল'ব নালাগে ব'লা নমস্কাৰ আংকল নমস্কাৰ মই হিয়া আপোনাৰ বন্ধুৰ ছোৱালী আৰু এইজন মোৰ বন্ধু ইমৰান হাছমি হাই আংকল আহা ভিতৰলৈ আহা 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 বহা তাতে বহা ইয়াত তাত বহা আচ্ছা ভৰিখন নমাই লোৱা মই কৈছিলোঁ নহয় ভাল ল'ৰাৰ নিচিনা থাকিবলৈ আংকল এনেকৈ খালী মুখে বহি থাকিম নেকি কিবা চাহ পানী ব্যৱস্থা কৰক ভোক লাগিছেতো কি কৰিছা মানে চাহ কিয় একেলগে ভাতকে খাই যাবা ভাত বনাই থৈ দিছোঁ তাৰ আগতে জানি লওঁ কিয় বা আহিলা আচলতে মানে সত্যদাক লগ কৰিব আহিছিলোঁ তেহেঁত ঘৰত আছেনে নে মেডিকেলতে আছে মেডিকেলত কিয় থাকিব সিটো ঘৰতে আছে ঘৰতে মানে শুই আছে চাগে হয়নে আংকল শুই কিয় থাকিব সি ইয়াতে আছে ইয়াতে আছে মানে তোমাৰ ওচৰত তোমাৰ লগতে বহি আছে
ইয়াৰ নাম ইমৰান হাছমি নহয়, ইয়েই মোৰ একমাত্ৰ ল'ৰা সত্য। ইমান দিনে তোমাক বুৰ্বক বনাই আছে, তোমাৰ লগত অভিনয় কৰি আছিল। তাৰ মানে তুমিয়ে ইমৰান হাছমি, তুমিয়ে সত্য? য়েছ, হয়। আংকল, সি কি কৈছে জানে? সত্যদাক মাৰি মেডিকেলত পঠাই দিছে। আমিতো ইয়াত চৰি ক'বলৈহে আহিছিলোঁ, মইতো চিৰিয়াছে হৈ গৈছিলোঁ। ই সৰুৰে পৰাই এনেকুৱা, সকলো সময়তে ধেমালি। ব'লা এতিয়া, মই তোমালোকৰ কাৰণে ভাত বনাই ৰেডি কৰি থৈ দিছোঁ। ই মোক ফোন কৰি সকলো কথা আগতে জনাই থৈছে। আহা। প্ৰথমবাৰ শহুৰ ঘৰলৈ আহিছা, কেনেকুৱা লাগিছে?